মনিকা শুভেচ্ছা জনাইছোঁ চূড়ান্ত পৰ্যায় আহি পাইছা কেনে লাগিছে ভয় লাগিছে ভাল লাগিছে মোৰ শুনি খুব ভাল লাগিছে তোমাৰ ভয় লগা নাই যে ভাল লাগিছে হয়নে খুব ভাল মই এইখিনিতে ঋতুস্মিনীক এটা কথা কওঁ মনিকাই খুব সুন্দৰ এটা বেলেগ ষ্টাইলত গগনা বজায় জানা মই কিন্তু নেদেখিলে বিশ্বাস নকৰোঁ এবাৰ দেখাই দিবা নেকি আমাৰ মলয়া বাইদেউ আছে আদিত্যম আছে এই হাতখন কি কৰে আপুনি এবাৰ ক্লোজত যদি আমাৰ কোনোবা ভিডিঅ' জাৰ্নেলিষ্টে ল'ব পাৰে এবাৰ দেখুৱাওকচোন আপুনি আৰু এবাৰ বজাই দেখুৱাওক হাতখন আমাৰ দীপজ্যোতি দাৰ আকৌ খুব প্ৰিয় মানে গগনা বজোৱা ষ্টাইলটো আকৌ দেই সুতুলি বজাব জানি আপুনি সুতুলি এটা দি দিওঁ ল'ৰাই বজোৱা এটা সুতুলি দিওঁ এইখিনিতে আমি আজি একো আমি সুধিব নোৱাৰোঁ দেই বিচাৰকক হয়নে আমাক একো নকয় আজি কিন্তু হ'লেও আমি সুধিব বিচাৰিম নহয় জানো আমাৰ মাজত আছে বিশেষভাৱে আমন্ত্ৰিত বিচাৰক হয়নে আদিত্যম কেনে লাগিছে ইমান সুন্দৰ এগৰাকী বোৱাৰী ইমান সুন্দৰভাৱে পৰিৱেশন কৰিছে খুব ডাঙৰ কথা কাৰণ বিয়াৰ আগত আমি জানো যে অনুশীলন হৈ থাকে কিন্তু বোৱাৰী হোৱাৰ পিছত সেই অনুশীলন সদায় কমি যোৱাটো স্বাভাৱিক কথা কিন্তু বোৱাৰী হোৱাৰ পিছতো আপুনি ইমান সুন্দৰকৈ আপোনাৰ বিহু নাচখন পৰিৱেশন কৰিছে খুব ভাল লাগিলে আপোনালৈ শুভেচ্ছা থাকিলে ধন্যবাদ ছাৰ মিনুবা খুব ভাল লাগিছে তোমাৰ মাতষাৰো বৰ ভাল ভাল গাইছা আৰু নামষাৰ বৰ ভাল লাগিছে আজি তুমি ইমান সুন্দৰকৈ গাইছা আৰু বাকী গগনাৰ কথাটো নকওঁৱেই আৰু ইমান সুন্দৰ বজোৱা আৰু মোৰ শুভেচ্ছা থাকিলে ধন্যবাদ বাইদেউ মলয়বা ইমান ধুনীয়া তেওঁৰ কণ্ঠ প্ৰথম কথা যে ইমান ধুনীয়াকৈ পৰিৱেশন কৰিছে বিহুগীত আৰু তাৰপিছতে এয়া মিনুবৌ মোৰ কাষতে কৈ আছে এটা কথা যে গগনা বজোৱাৰ হেৰিটো বৰ ধুনীয়া মই ঠিক ধৰিবই পৰা নাই কি ধুনীয়ানো গগনাটো জানো আৰু এনেকৈ বজায় কিন্তু গগনা বজোৱাৰ ষ্টাইল যিটো হাতখন লৰাইছে চাবলগীয়া হৈছে সঁচাই কৈছোঁ অতি ধুনীয়া হৈছে খুব ভাল লাগিছে আৰু এইটোতো কিবা এটা নতুনত্ব মই পাইছোঁ আৰু নাচৰ কথা মানে বিহু নৃত্যৰ কথাটো নকওঁ এই বিহু ইমান ধুনীয়াকৈ তেওঁ পৰিৱেশন কৰিছে জুৰিবা তোমাৰ ঘোঁৰা মেলা অতিপাত সুন্দৰ বাদ্যৰ কথাটো মই নকওঁৱেই মই ভাবোঁ যে মানে ছোৱালীতে যেনেকৈ ধৰা ছোৱালী এজনীয়ে যেনেকৈ নাচে বিহুৱতী তাতোকৈ তুমি বহুত ওপৰতেই গতিকে সদায় সাধনা কৰি যোৱা সাধনা নেৰিবা অতি সুন্দৰ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ বাইদেউ ইমান সুন্দৰ কথাষাৰ ক'লে নহয়নে কিন্তু এনেকৈ আমি যাব নিদিওঁ এতিয়া ৰিম্পী আমাৰ মাজত আছে ৰিম্পীয়ে মানে যিখিনি কথা কৈছে তাৰ বাবদ মাননি লৈছে আজি মই আহিছোঁ গতিকে NB নিউজৰ ইমান ল'ৰা ছোৱালী আছে মানে NB নিউজৰ নামত কিবা এটা যোজনা বা বিহু নাম হ'ব নেকি দীপদা আপুনি এষাৰি গাই দিয়ক NB নিউজৰ নামত গৰু ফুলিলে অকুলিয়ে বিনা ডালত এই দূৰণিত শুনিলোঁ NB নিউজৰ বিহু ঢপলিয়াই আহিলোঁ মঞ্চত বঢ়িয়া ধন্যবাদ জনাইছোঁ আপোনাক কি লাগিছে আজি ইয়াৰ পৰা সাফল্য হাঁহি লৈ যাব বহুত ভাল লাগিছে মানে চূড়ান্ত পৰ্যায়ত আহি এনেদৰে পৰিৱেশন কৰিব যে পাইছোঁ সেইটোৱে বহুত কিন্তু বাহিৰত আমাক গালি পাৰি থকা শুনিছিলোঁ আপুনি খেলি মেলি হৈছে বুলি নহয় মানে আচলতে স্ক্ৰিপ্টটো মতে ফকৰা যোজনা এফাকিও আছিলে মই খুব ধুনীয়াকৈ তৈয়াৰ কৰি আহিছিলোঁ মানে আজি গাই দিয়ক সেই সুবিধাকণ দিছোঁ যিহেতু নম্বৰ নাই গোৱাত কি আপত্তি আছে এই কচু খালে খজুৱাই শাহু হ'লে নচুৱাই এই ননদ হ'লে খুটিতাল বাই এনেকুৱা ডেকালৈ যামে মই চেনাইটি
এ ননত শাহু কোনোৱে নায়ে হেৰালিটি কাই নাহাঁহিবি মিচিকাই যৌৱন গ'লে পাবলৈ নাই। মানে মই বৰ ধুনীয়াকৈ মানে আজি মিলাই আহিছিলোঁ। গম পাওঁ মানে শেষত এনেও ফকৰা যোজনা ফাঁকি গাবলৈ দিয়েই, আজি সেইটো মানে স্ক্ৰিপ্টটো তেনেকৈ দি আহি আছে। মই মানে খুব ধুনীয়াকৈ মিলাই আহিছিলোঁ গাম বুলি। তাৰপৰা দাদাহঁতে পাহৰি থাকিলে মানে ফকৰা যোজনা ফাঁকি দিবলৈ, শৰনাম ফাঁকি দি দিলে। তেতিয়া মই মানে অকণমান কনফিউজ হৈ গ'লোঁ, শৰনামৰ পিছত চাগে আকৌ ফকৰা যোজনা দি দিব নেকি, আকৌ সিটো বজাব নেকি। মানে বৰ বেয়া লাগিছিলে। মই গাবলৈ খুব মানে ঘৰতে একদম পূৰা প্ৰেক্টিছ কৰি আহিছিলোঁ গাম বুলি। একো নাই, আমি শুনিব পাই অত্যন্ত সুখী। ধন্যবাদ। খুব সুন্দৰ হৈছে। আমি এতিয়া কি কৰোঁ? ফলাফলেতো সময় আছে নহয় জানো? থাকিব লাগিব বেছি। আমাৰ লগত আছে আৰু 5গৰাকী বিহুৱতী বোৱাৰী, গতিকে কি শ্ৰেষ্ঠ কৰোঁ? বিহুৱতী কোন হ'ব আজি? শ্ৰেষ্ঠ বিহুৱতী বোৱাৰী কোন হ'ব কিছু সময় পিছত আমি গম পাই যাম। এনেই তোমাৰ কি মনলৈ ভাব আহিছে? তোমাৰ লগত কম্পিটিশ্যন কৰিব পৰা কোনগৰাকী বিহুৱতী বোৱাৰী আছে আমাৰ ইয়াত? আচলতে আমি 6গৰাকীয়ে খুব ভাল নাচোঁ, গতিকে মই তাৰে ভিতৰত ক'ব নোৱাৰিম যে এওঁৱে পাব বা এওঁৱে পাব। আজি আচলতে বিচাৰক মণ্ডলীৰ কাৰণেও খুব এটি গধুৰ দায়িত্ব বুলি ক'ব লাগিব। তেওঁলোকেও আচলতে আমাক নাই সেইবোৰ কথা কৈ থাকিলে নহ'ব। নহয়, Directly তেওঁলোকে কোৱা, আমাক কোনগৰাকী বহুতখিনি- প্ৰতিযোগী, কোনগৰাকী তোমাৰ লগত প্ৰতিযোগী, মানে তুমি ভাবা যে এইগৰাকী মোৰ প্ৰতিযোগী মানে? নাই, মই তেনেকৈ এতিয়া কাকোৱেই ক'ব নোৱাৰোঁ। মানে প্ৰত্যেকেই খুব ধুনীয়াকৈ নাচিছে, চবেই চেষ্টা কৰিছে। ছাৰ বাইদেউহঁতেও আমাক প্ৰথমটো ৰাউণ্ডৰ পৰা খুব ধুনীয়াকৈ বুজাই আহিছে, দেখিছা শিকাই এইটো আহিছে। স্মিন কথা সলাইছে তাই। গতিকে মই মানে এতিয়া ক'বই নোৱাৰিছোঁ। হ'ল আৰু তাই ভাবিছে কৈ দিম নামটো, তলত গৈ চুলি লাগিব, তাতকৈ নোকোৱাই ভাল। যিয়ে আৰু নহওক অলপ মুখ চুকাও আছে কিন্তু। সেইটোতো হ'বই লাগিব নহয়, মানে চব ফালে পাকৰি থ'ব নালাগিব কিছু জানো? সময় পিছত শাহু বোৱাৰী এখন কাজিয়া দেখুৱাম ইয়াতে। এটা বিশেষ দৃশ্য আমি দেখুৱাম দৰ্শকসকলক যে শাহু বোৱাৰীৰ কাজিয়া কেনেকুৱা হয়, সেয়াও দেখুৱাম কিছু সময় পিছত। হ'ব? হয় হয়, ঠিক আছে। আমাৰ এবাৰ পূৰবী বা আৰু দীপজ্যোতি দাকো সুধিব বিচাৰিম, কেনে পালে? জানো আজি তেওঁলোকে মনোব্ৰত ৰাখিম বুলি কৈছে, আচলতে আমি আজি একো নকওঁ দেই বুলি কৈছিলে। হ'লেও নমস্কাৰ আৰু বাইদেউ। নমস্কাৰ। মণিকা সুন্দৰ পৰিৱেশন সদায় কৰি আহিছে। আজি আমাৰ হয়তো তুমিতো ক'লা যে মনব্ৰত, আমি একোৱেই নকওঁ বুলি ভাবিছিলোঁ, কিন্তু কিয় সুধিলা সেইটো মই নাজানো। আজি কাক ভাল ক'ম কাক বেয়া ক'ম, কাৰণ কিমান চেকনিৰ মাজেৰে সৰকি আজি চূড়ান্ত পৰ্যায় আটাইকেইগৰাকী মানে ইজনীতকৈ সিজনী চৰা, সিজনীতকৈ ইজনী চৰা। গতিকে মোৰ মৰম আৰু শুভেচ্ছা প্ৰত্যেকগৰাকীলৈকে আছে। গতিকে এতিয়া নকওঁ, আমি বিচাৰটো আমি কৰি আছোঁ, এই আৰম্ভণিহে। বাকী কেইগৰাকীতো আছেই, আগে চাই লওঁ, তাৰ পিছততো সকলোৱে গমেই পাব আজি কোন। কিন্তু মণিকা ভাল নাচিছা, খুব ভাল, আৰু এনেকৈ নাচি যোৱা, ভৱিষ্যত বহুত উজ্জ্বল হওক। আৰু আমি প্ৰত্যেকবাৰতে কৈ আহিছোঁ যে তোমালোকৰ পিছৰ প্ৰজন্মখিনি তেনেকৈ শিকাই আগবঢ়াই লৈ যাব লাগিব বিহুটো, হয়নে? হয় বাইদেউ, বহুত বহুত মৰম তোমালৈ। ধন্যবাদ বাইদেউ। আৰু মণিকাক এইখিনিতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা বিৰতি দীপজ্যোতি ল'ব কিবা ক'ম লাগিব। বুলি ভাবি আছিলে দীপজ্যোতি দা। নমস্কাৰ ছাৰ। নমস্কাৰ। মণিকা, অভিনন্দন জনাইছোঁ ধন্যবাদ। NB নিউজৰ এই বোৱাৰী বিহুৱতীৰ মঞ্চত শ্ৰেষ্ঠ 6গৰাকীৰ মাজত নিৰ্বাচিত হোৱাৰ বাবে। ইতিমধ্যেই স্বীকৃতি পালেই আপুনি শ্ৰেষ্ঠ বুলি। 6গৰাকী যিহেতু শ্ৰেষ্ঠ হ'লেই অসমৰ 6গৰাকী। আৰু বিশেষ নকওঁ, শুভেচ্ছা থাকিলে ভৱিষ্যতৰ জীৱনত আপোনাৰ জয়যাত্ৰা এইদৰে অব্যাহত থাকক। ধন্যবাদ ছাৰ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।